এতিয়া ৰাতি 10টা বাজিলে, এখেতে কৈছে আজি ভাত খাব মন নাই, কিবা এটা বেলেগ খাওঁ। মোৰ পিঠাগুড়ি আছে, পিঠাই বনাম। সেইকাৰণে পিঠা বনাম। এখেতৰ কাৰণে গুড় আৰু নিমখ দি নাৰিকল, এখেতৰ কাৰণে বেউনা লাডু চিন্তা কৰিম, আৰু মোৰ কাৰণে বনাম নাৰিকল, অলপমান চেনি আৰু পিঠাগুড়ি নিমখ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক, কেনেকৈ ক'ব, কাৰণ বাচন চাচন মোৰ একদম নাই পিঠা বনাওঁ, এনে যেনেকৈ পাওঁ তেনেকৈ দিম। এতিয়া ভিডিঅ'টো চাই থাকক। এটা ৰেচিপি এটা আপোনালোকক দেখাম ৰ'ব। আদা হওঁতে মনত পৰিলাক, তলত মই পানী দিছোঁ কেৰাহী এটাত, আৰু ইয়াৰ লগত দিয়া মোৰ কাঁহী নাই, মানে কি কাঁহী দিওঁ ওপৰত থকাকৈ, হাতততো পুৰিও যাব। সেইকাৰণে তলত মই 1 লিটাৰমান পানী দিছোঁ, আৰু এইখিনি মই গুড়, নাৰিকল, নিমখ আৰু পিঠাগুড়ি দি কিনে আৰু এইখিনি ধুনীয়াকৈ গুলি লৈছোঁ, মানে পেষ্ট এটা বানি লৈছোঁ পাতলকৈ একদম। লৈ এইখন বাবুৰ ভাত খোৱা কাঁহী, তাত দিছোঁ, মানে চেপ দুটা। ৰাতিপুৱা বাবু আৰু মোকোক দিম, খাই বিৰাট ভাল পাব, মানে চেপ দুটা বেলেগ হ'ব না। আৰু ইয়াৰ কাৰণে ইণ্ডাকশ্যনত দিছোঁ মই এটা ষ্টিলৰ কেৰাহী লৈছোঁ, আৰু এখন ঢাকন দিছোঁ। মানে মোৰ তাতে এনেকুৱা বাচন নাই পিঠা বনাওঁ, কি কৰোঁ, মানে বুদ্ধি খাটি কিনে এইটো পিঠাটো বনালোঁ। মানে এইটো আমাৰ বহুতে ফেচবুকত কৈ থাকে যে ঘুমটি পিঠা বুলি, মানে টোপনিৰ পৰা উঠি এই পিঠাখন খাব মজা হ'ব, সেইকাৰণে মই কৰি থৈ দিলোঁ। আৰু এনেকৈ 10 মিনিট থকাৰ পাছত পিঠাখন হ'ব, মই আপোনালোকক অলপ দেখাম ৰ'ব কেনে হয় পিঠাখন। এতিয়া মোৰ পিঠাখন ৰেডি হৈ গৈছে, 10 মিনিট হ'ল। অলপ কেমেৰাটোৰ ওপৰত ধৰকচোন, ভাপ লাগব। মই ঢাকনখন গুচাই দিলোঁ। এতিয়া মই এইখিনি ট্ৰান্সফাৰ কৰিম, কাপোৰৰ সহায় ল'ব লাগিল ৰ'ব। এখন মই গামোচা লৈছোঁ, চাফা গামোচা, যাতে সেই হয়। মই চুইচটো বন্ধ কৰি দিলোঁ, ভাপটো আহে নহয় পুৰি দিব। কাঁহীখন তাৰমানে মোৰ জোখান নহয়, সেইকাৰণে ভয় লাগে পুৰি যাব। পিঠাখন চাওকচোন কিমান ধুনীয়া দেখা আছে। কেনেকৈ কাটো এতিয়া মই, মানে এইখন পিঠাখনৰ নাম হৈছে ৰানুমা। কেনে বাবু আৰু মোকে ভাল পাব, উঠি নাখাবলৈ কেকৰ নিচিনা পাব খাব লাগিলে। এইখন মোকোক দিম, এইখন বাবুৰ সৰুখন, আৰু এইখন এখেতৰ। কেনে হৈছে, হা কেনে হৈছে? টেষ্টি হৈছে, হ'ব নহয়, একদম চফ, পুৰা দীঘলে দীঘলে উলিয়াই দিছোঁ এখেতৰখনো। এতিয়া মানে গাখীৰ দিয়া চাহৰ লগত খাবহে লাগে, আৰু ৰঙা চাহ খাব পাৰিছে এখেতে। চাহ পিঠা চাহ নিজৰে ভাল লাগছে, আপোনালোকৰ কেনে লাগছে নাজানো। অলপমান সিহঁত দেখক, দূৰৰ পৰা দেখক কালাৰটো। আৰু মোৰ কাৰণে অকল নাৰিকল দি বনাম, এতিয়া বগা হ'ব। সেইখিনি আৰু ভিডিঅ' নেদেখাম দেখ নাকি, না দেখাব লাগিব, নেক্সট দেখামতে লাগে যদি, এখন কাটোতে দেখাম দিয়ক, উঠোতে। এই গুড়ৰ কাৰণে নেছি ভিতৰটো পাছফালটো দেখাই দিওঁ ৰ'বা, পূৰ্ব নেকি পাছফালটো এনে আছে, কি ধুনীয়া আছে। আৰু তলত মই আঠা নাখাবৰ কাৰণে তলত মই সেই দি লৈছোঁ, এক টোপ মিঠাতেল, মানে পাতলকৈ ইয়াতে মুচি লৈছোঁ গোটেইখিনি কাঁহীতে। তেল তেল গন্ধ হ'ব না বেছি দিলে। আৰু মোৰখন দেখাই আছোঁ ৰ'ব আপোনালোকক, দেখাইছোঁ কোনোবাই আৰু মানে সুধিব পাৰে। এইখিনি মই পিঠাগুড়ি লৈছোঁ, আৰু মই ইয়াতে এইখিনি লৈছোঁ নাৰিকল, অলপমান চেনি দিছোঁ, বেছি জানে। নাৰিকলখিনি মই মানে মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট কৰি লৈছোঁ, ৰুকি লোৱা নাই, সেইকাৰণে ক'লা ক'লা হৈ আছে। ক'লা বাকলিটো বেয়া নহয় কিন্তু নাৰিকলৰ খাৱাটো। আৰু মই সময় থাকিলে বাকলিটো গুচাই লওঁ, আলহীক দিয়া কথা থাকিলে। অলপ ক'লা ক'লা হ'ব পাৰেতো, চিকচিকা বগাটো নহয়। আৰু ইয়াতে অলপ মই নিমখ দিম। এতিয়া মই এইখিনি নিমখ দিলোঁ, এতিয়া মই এইখিনি ধুনীয়াকৈ সানি ল'ম। এইখিনি সকলোৱে জানে, কিন্তু এইখিনি মই পনীয়াকৈ সানিম, মানে আমাৰ থৈৰি ভাষাত পাইনা, হয়নে? এতিয়া মই এইখিনি পানী ঢালি দিম। পানীখিনি মই এনেকৈ মানে কৰিম যাতে খোলা চাপৰি পিঠাৰ নিচিনা হৈ যায়। মই অলপ অলপ পানী দি সানি দিব, একেলগে বহুত ঢালি নিদিওঁ। এখন হাতেদি ভিডিঅ' বনাব লগা হৈছে, এখেতক আৰু কেইবাৰ মাতিব, কাম কৰি আছে কিবা। এখানে মই অলপ জুলীয়াকৈ সানি ল'ম, চাই থাকক। বহুতে যে কয় বাচন নহ'লে পিঠা বনাব নোৱাৰি, মই দেখছি নাই সেইটো বাচনতে বনাই দিলোঁ, বাচন নোহোৱাৰ কাৰণে। আৰু সেনেহেন বাচন নাছিল মোৰ ওচৰত, টিফিনত দিলে বহুত সৰু হৈ যায়, কেইবাৰ দিম।
সেইকাৰণে চেই পতা হ'লে বাবু আৰু মোকো সৰু বাচ্ছাবিলাকে চাবচোন আলুটো ভাজা নাখায় কিন্তু ফ্ৰেঞ্চ ফ্ৰাইজ বুলি ক'লে খায়, ভাতটো ভাজা নাখায় ফ্ৰাইড ৰাইচ বুলি ক'লে খায়। সেইকাৰণে ময়ো তাহোন যেনে মই সেনেকৈ তাক মই আৰু পিঠা কৰি কেক বুলি ক'ম ৰাতিপুৱা। তাহোন গুড়ত দিয়াটো খাব, নাৰিকল দিয়াটো মানে চেনি দিয়াটো খাব। এতিয়া মই দেখি আছোঁ। ইণ্ডাকশ্যনত পানী দিছোঁ অলপ, বেছি দিয়া নাই, সেইখিনি পানী দিছোঁ, আধা লিটাৰমান পানী আছে এইটো। কাঁহীখনত মিঠাতেল অলপ ধৰি লৈছোঁ। পানীটো গৰম নহওঁতে কাঁহীখন দি ল'ব এনেকৈ। আপোনালোকৰ যদি ৰাউণ্ড কাঁহী আছে তেতিয়া অলপ দিবা দিগদাৰ হ'ব, এইখন চেপটা হেন কাৰণে মই দিবা ভাল হৈছে। কিন্তু এতিয়া পানীটো গৰম হৈ আছে, এতিয়া মই পিঠা কৰিখিনি একবাৰ এনেকৈ হাতেদি আপোনালোকে ইচ্ছা কৰিলে সেই কলচেদিও দিব পাৰে। মই নিজৰ কাৰণে যিহেতু হাতেদি দিছোঁ, মানুহৰ কাৰণে যদি আলহীৰ কাৰণে বনাব লগা হয় কলচেদিও দিব পাৰে। মই এতিয়া নিজৰ কাৰণে যিহেতু দিছোঁ। একদম পাতল হ'ব, আৰু মই পনীয়াকৈ দিছোঁ না, মোৰ কাঁহীখন অলপ বেকা হ'ল, চিধা কৰি দিওঁ ৰ'ব। মই গোটেইখিনি ইয়াতে হৈ গ'ল, মানে এইখিনি অলপ ইয়াতে লাগছি, মই সেইখিনি গুচাই দিছোঁ। গোটেই মই হিচাপত কৰা আনিছোঁ, কিন্তু মানে আন্তাজে কৰিছোঁ। মানে কি মই এটা বস্তু একবাৰ কৰিলে আৰু মই আইডিয়া পাই যাওঁ, সেইকাৰণে মই কি কৰিছোঁ কৰোঁ, এইবাৰ পূৰা জোখত হৈ গৈছে। সিবাৰো হৈছিল, এইবাৰ অলপো ৰোৱা নাই। বাতিটো দেখোন ৰ'ব, বাতিটো চব অলপো ৰৈ যোৱা নাই, পূৰা জোখত মই এটা ধৰিব পাৰোঁ মানে কেনেহেনে। এতিয়া মই গেছটো অন কৰি দিলোঁ, এতিয়া আমি ঢাকনিখন 10 মিনিটৰ কাৰণে দি দিব। আপোনালোকক খুলি দেখাই আছোঁ ৰ'ব। আৰু কাঁহীখন মই ধুই লৈছোঁ গুড়ত দিয়াখিনি, কালাৰটো নষ্ট হৈ যাব না, সেইকাৰণে নিশ্চয় মই অলপ দেখাওঁ ৰ'ব। 10 মিনিট বনাই ফুলি আহিছে, দেখিছেনে? এই মাছটো চব ফুলিছে, ফুলিছে চব ওপৰলৈ উঠি আহিছে ফুলি। 10 মিনিট হ'লে পূৰা ধুনীয়া হ'ব। ইয়াতে পিঠাৰ এটা মানে কি জানা না, এটা টিক্স এটা, তলত পানী বহুত দিব নালাগে। আগৰ খেলত মই অলপ বেছি পানী দিছোঁ না, অলপ টেপ টেপা আনিছি এইটো লাগি নধৰে, হাতত লাগি ধৰা নাই। তথাপিও এইবাৰ আৰু বেছি ধুনীয়া হ'ব। পানীটো আধা লিটাৰমান দিব লাগে, মানে তেতিয়া পানীটো মানে পিঠা ইমান নাযায়, মানে কমকৈ যায়। আৰু যদি পানী বেছিকৈ দিয়ে জুইটো কমাই দিব লাগে। আৰু এখেতে মানে দুখন খাইছিল, এখনে ৰৈছে, দুখন খাইছিল টেষ্টি পাই কিনে, পিঠা বিৰাট ভালকৈ খায়। এইবাৰ মোৰ পিঠাখন হৈ গ'ল ৰেডি, 10 মিনিট হৈ গ'ল। এইবাৰ চব ফুলি আহিছে, গেছটো বন্ধ কৰি দিলোঁ, মানে ইণ্ডাকশ্যনটো। আৰু গামোচাখন এইখন গামোচাখন দিয়কচোন, গামোচাখন হেল্প হিচাপে ৰাখছোঁ, লাগিলে ধৰিব লাগিব। চাফা কাপোৰ ৰাখছোঁ যাতে মানে লাগলেও একো নহয়, মানে কেৰাহী ধৰা হেৰি হ'লে মানে অলপ প্ৰব্লেম হয়। আৰু এইফালে চাওকচোন, মোৰ কামৰ অন্ত নাই। এইফালে শাক বাচি আছোঁ, ৰাতিপুৱা চুপ বনাম, মাছ আৰু শাকৰ, পালেং শাকৰ শাক বাচি আছোঁ, আদা বচা আছে। এইটো থৈ দিয়কচোন এইফালে। শাক বাচি আছোঁ, পিঠাখন দেখোন ৰ'ব, কি ধুনীয়া আছে চাওক, দেখক একদম ধুনীয়া হৈছে, লোভনীয়। আপোনালোকৰ কাৰ কাৰ পিঠা খাই ভাল পায় ক'বচোন। বহুতে কিন্তু পিঠা খাই ভাল নাপায়, কিন্তু এইটো পিঠা সকলোৱে ভাল পায়, বিৰাট টেষ্টি হয় না, পাতল পাতল। কাটি দিলে ধুনীয়া ধুনীয়া বৰফি চেপ দিব পৰা যাব কাটি। মই দুটামান কাটি দেখাম ৰ'ব। আৰু মানে দৈলে দিলে নাভাঙা ধৰণৰ হৈছে, চাওকচোন কি ধুনীয়া স্পঞ্জি হৈছে। এইখান এটা চাওক, একেলগে ট্ৰান্সফাৰ কৰিলোঁ, কি ধুনীয়া হৈছে।